হকৰ মাষ্টৰে লৈছিলে মাটি দিব বুলি 4.5 বিঘা 5 লাখ অঁ এতিয়া 5 লাখ টকাও নিদিয়ে আৰু বগা কাগজত মোৰ চহী নিছে মাটি চাটি ঠিক কৰি দিব মোক চহী লৈ গৈছে আছে না অঁ ময়ে লৈছোঁ ল'ৰা ছোৱালীৰ কাৰণে অঁ টকা দিছোঁ মই নিদিয়ে সি ৱইনত বিক্ৰী কৰি দিয়ে দলাল ধৰি পেলাই 40 লাখ টকা আলী আহমেদ নামৰ এজন মানুহ শিক্ষক হয় তেখেত দুপুগুৰি আদৰ্শ স্কুলৰে শিক্ষক ইলেক্টিভ টিচাৰ হয় তেখেতে আমাৰ মাটি বাৰী লৈ কিবা কথা বতৰা চলি আছে বহুত দিন ধৰি মানে এই কেইমাহ ধৰি চলি আছে তেখেত আমাৰ ঘৰত গ'লে আমি পৰিয়ালকে বহিলোঁ বহাৰ পিছত মোৰ দেউতা চুগাৰ এজন পেচেণ্ট চুগাৰী যোৱাৰ পিছত আমাৰ লগত বন্দোবস্ত কৰিলে 25 লাখ টকা মোৰ মা আছিলে মই আছিলোঁ মোৰ ভাইটি আছিলে বন্দোবস্ত হ'ল ভাল কথা চলি আছে পিছত মোক খুৰা ক'লে মোৰো অলপ কাম চাম আছে তোমালোকে কিবা এটা টকা দিয়া পিছত মা মই ক'লোঁ মা আমাৰ একে পৰিয়াল একে খোৱা বোৱা একে চব একেই পৰিয়াল দিয়া দিছে 5 লাখ টকা ভাল কেইদিনমান গ'ল যোৱাৰ পিছত হৈ গ'ল কৰোণা ভয়াৱহ কৰোণা লকডাউন অফিচ কাছাৰী বন্ধৰ পিছত খুৰা আমাৰ ঘৰত গ'লে ঘৰত যোৱাৰ পিছত মোৰ মাক ক'লে যে ভাবি আহিছোঁ তে মাটি বাৰী ঠিক ঠাক কৰিব লাগে তে আপুনি চহী কৰক ৰেভিনিউ টিকটৰ ওপৰত তলত মোৰ মা কৈছে ল'ৰা ছোৱালী ঘৰত নাই আহক পিছতে কৰোঁ নাই আপুনি কি অফিচত যাব পাৰিব নেকি ইয়াতে কৰি দিয়ক বাকীখিনি ল'ৰা ছোৱালী যাব দাদাহঁত যাব তাতে আমি ঠিক ঠাক কৰি ল'ম মই কৈছে ভাল কথা টকা যদি নিব পাৰিছে এতিয়া চহীটো কি ডাঙৰ কথা আহে ভাল কথা মোৰ মাও চহী দিলে এতিয়া চহী লৈ আহিছে লৈ তো পেলাই আহিল মোক ক'লে যেনেকুৱা কথা তোৰ খুৰা আহিছিলে চহী দি দিলে পিছত আমি গৈ পেলাই খুৰা সুধিলোঁ খুৰা এনেকুৱা কথা এনেকুৱা হ'ল যে এইটো সম্পাদনা কৰিম পিছত আহি গ'লোঁ ঠিক ঠাক কৰিম আহি পেলাই আকৌ সুধিলোঁ তহঁতৰ ওপৰত 50 লাখ টকাৰ ওপৰত ধাৰে নিছ বুলি আমি কেছ কৰিম